স্বাগতম জানাইছো এছামিছ আননন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ 8139 সংখ্যাটো কিহৰ আপুনি জানেনে গড় হিচাপত আমি সকলোৱে আমাৰ মোবাইলৰ স্ক্ৰীনত টাচ কৰোঁ আৰু 2016 চনত এই হিচাপটো আছিল 2117 বুজিব পাৰিলেনে এই কেই বছৰত আমি আমাৰ মোবাইলৰ ব্যৱহাৰ কিমান বঢ়াইছোঁ এটা সাৰ্ভেৰ পৰা গম পোৱা যায় যে এজন মোবাইল ব্যৱহাৰকাৰী নিজৰ মোবাইলৰ লগত গড়ে 5 ঘণ্টা কটায় অৰ্থাৎ হি যদি সুস্থ থাকি 50 বছৰ জীয়াই থাকে তেনেহলে সেই হিচাপত মানুহজনে 10 বছৰ 4 মাহ নিজৰ মোবাইলটোৰ লগত অতিবাহিত কৰিব গোটে বিশ্বত কেইবা কোটি মানুহ আইফোন ব্যৱহাৰ কৰে কিন্তু আপুনি জানেনে ষ্টিভ জবছ বা তাৰ পৰিয়ালৰ কোনেও আইফোন ব্যৱহাৰ নকৰে দিনৰ প্ৰায়ভাগ সময় আমি ফেচবুকত কটাও কিন্তু ফেসবুক নিৰ্মাতা মাৰ্ক জুকাৰবাৰ্গ নিজে দিনটোত এবাৰো ফেসবুক ব্যৱহাৰ কৰে নে নাই তাৰ সন্দেহ আছে আৰু অন্য এটা সাৰ্ভেৰ পৰা গম পোৱা যায় যে এই পৃথিৱীত 1000 মানুহে স্মাৰ্টফোন ব্যৱহাৰ কৰে তাৰ মাজত 95 জন ৰাতি শুৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰে কোনোবাই ইনষ্টাগ্ৰাম কোনোবাই ফেসবুক বা কোনোবাই ইউটিউব ভাবিলে হাঁহি উঠে এটা সময়ত আমি ইংৰাজসকলৰ গোলামি কৰিছো আৰু আজিৰ দিনত আমাৰ মোবাইলৰ নটিফিকেশনৰ গোলামি কৰি আছো অৰ্থাৎ নটিফিকেশন শব্দ অহাৰ লগে লগে আমাৰ দৰকাৰী কামবোৰ এৰি উপস্থিত হৈ নটিফিকেশনৰ কাষত আকৌ কিছুমানটো 10 মিনিটৰ মূৰে নিজৰ মোবাইলটো চেক কৰে ফেসবুকত আপলোড দিয়া ফটোটোত লাইক কেইটা আহিল ইনষ্টাগ্ৰামত আপলোড কৰা ফটোটো কেইজনে চালে হোৱাটছএপত ষ্টেটাছ কেইজনে দেখিলে এই ফেসবুক বা ইনষ্টাগ্ৰামৰ মাজত থকা আমি কেইজনক ভালকৈ চিনি পাওঁ এটা গৱেষণাৰ পৰা গম পোৱা গৈছে যে ফেসবুকৰ পৰা আমাৰ মাজত ভেদাভেদৰ সৃষ্টি হয় সচৰাচৰ আজিৰ দিনত ফেসবুকৰ পৰা আমাৰ মাজত ভেদাভেদৰ সৃষ্টি হোৱা দেখা গৈ আছে আমি পাহৰি গৈছো যে এইখন পৃথিৱীত আমি সকলোৱে সমান নহয় সেইবাবে এনে ধৰণৰ মিছা তুলনাবোৰ কিয় কৰা হয় আমি যদি বাস্তৱ জীৱনত চাওঁ যে ফেসবুকৰ ফটোত কম লাইক অহাটো কোনো সমস্যা নহয় আসল সমস্যা হ'ল আমাৰ পেটত থকা ভোক বেকাৰত্ব অভাৱ ক্ৰমাৎ আমি এই সমস্যাবোৰ পাহৰি গৈ আমি গুচি গৈ আছো অন্য এটা সমাজলৈ দিনক দিন আমাৰ টোপনি কমি গৈ আছে ক্ৰমাৎ বৃদ্ধি পাই আছে হাড়ত থকা ৰোগ অৰ্থাৎ ইনসমনিয়া আৰু এইবোৰ কৰি আমি আঁতৰি গৈ আছো আমাৰ নিজৰ আপোনজনৰ পৰা আমাৰ পৰিয়ালৰ পৰা এতিয়া সময় আছে আপুনি এই নিচাৰ পৰা মুক্ত হোৱা সোশ্যাল মিডিয়া ব্যৱহাৰ কৰক তাৰ বাবে অন্য দৰকাৰী কামবোৰ পৰা আঁতৰি নাহি বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশন অল কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেন্ট বক্সত নিশ্চয় জনাব